আজিও নহল স্যার। কি কারণ নহল বুলি কৈছে? আজি আমাৰ মেম্বাৰ 10 জনী আছিলে, 10 জনৰ ভিতৰত 4 জন নাহিলে, এই কাৰণে আজি কেনসেল হৈ গৈছে। কেইজন লাগিব বুলি কৈছে? গোটেই 10 জনে লাগিব কৈছে। 10 জন নহলে কিন্তু ওপৰত এটো কোৱা মতে 6 জনে যোনে 6 জনে থাকে হিয়ে প্ৰেসিডেন্ট হ'ব বুলি ক'লে, কিন্তু আজি এটো ক্ষেত্ৰত কেলে এনেকুৱা হ'ল আমি ধৰিব পৰা নাই। 6 জন যাৰ লগত থাকিব হিয়ে মেম্বাৰ প্ৰেসিডেন্ট হ'ব কৈছিলে, আমাক তেনেকে কোৱা আছিলে, কিন্তু আজি এটো পৰিস্থিতি কেলে হৈছে আমি বুজি পোৱা নাই। আৰু 4 জনটো হিহঁতে ইমান এমএলএ বা কিবা নহয়তো, হিহঁতে সবে আহিব লাগে। আমাক যেনেকে মেছেজ পাইছো আমি সবে আহিছো, হিহঁতেও আহিব লাগে। 4 জনটো কেলে আজি লুকাই থাকিব লাগে? সবে আহি পিনি কিবা কৰিব লাগিছিলে। ছাৰ হেতু অলপ মেছেজটো অকমান টানকে দিয়ে আৰু সবে আহিব লাগে আৰু কাৰণত হৈছে আমিতো হেৰি ক'ব নোৱাৰো আৰু যেহেতু যিহেতু 4 জন আহিব লাগিছিলে, আজি নাহিলে আৰু এতিয়া কিহতে কিয় অহা নাই এইটো আমিতো ভালকে ভিতৰত কোন কোন উপস্থিত আছিল আজি? আমি 6 জনে উপস্থিত আছিলো। ভোট গ্ৰহণৰ কাৰণে অফিচাৰ কোন কোন উপস্থিত আছিল? এতিয়া 3 জন আছিলে বোলে, ডিসি 3 জন ছাৰে আছিলে আৰু ডিসি ছাৰ আছিলে। তেখেতৰ উপস্থিতিত আজি কৰা কথা আছিল। সভাপতি হিচাপে এই কৰিছে। মই বাচিব তেখেতলোকে বেলেগক বিচাৰিছে। তেখেতলোকে বেলেগে আৰু বিচাৰিছে। উপসভাপতি কাক বিচাৰিছে? বিপুল টাইক বিচাৰিছে। এটা আপোনালোকে 6 জনে উপস্থিত আছিল, তথাপি আজি নহল আজি খবৰ অনিৰ্দিষ্ট কাললৈ বুলি কৈছে। আমি কৈছো দিব লাগে সোনকালে বুলি কৈছো, হ'লেও ছাৰে কৈছে আৰু অনিৰ্দিষ্ট কাললৈকে হেৰি মিলাব লাগিব। আমি আলোচনা নহয় তেতিয়ালৈকে নহব। যোৱা 4 তাৰিখে আমাৰ শপত গ্ৰহণ আছিল, কিন্তু সেইদিন নহল। আজি আইন মতে শপত গ্ৰহণৰ দিন দিয়া আছিল, কিন্তু আজি কোৱাৰাণ্টাইন নোহোৱাৰ কাৰণে আজি শপত গ্ৰহণ অনুষ্ঠান স্থগিত ৰখা হৈছে। আপোনাৰ নামটো কি? বিপুল টাই। মানে কি আজি স্থগিত আজিও নহল? আজিও হোৱা নাই। কি কৈছে তাত ভিতৰত? ছাৰে কৈছে যে কোৱাৰাণ্টাইন লাগে, কোৱাৰাণ্টাইন নোহোৱাৰ কাৰণে আজি মানে আপোনালোকে 6 জন উপস্থিত আছিল? হয়, 6 জন উপস্থিত আছিল। 7 জন নহলে নহয়? 7 জন নহলে নহয় বুলি কৈছে।